আমাৰ হিন্দু ভাই ভনীৰ ওপৰত যেতিয়া মুছলমানে যেতিয়া মিয়া মুল্লাসকলে যেতিয়া লাভ জাহাদ কৰি গোটেই জীৱন ধ্বংস কৰে যি ব্লুপ্ৰিণ্ট কৰিব বিচাৰিব তেতিয়াই কিন্তু আজিৰ তাৰিখৰ নিচিনা অসম পুলিচে ৰৌচালিক যেনেকৈ দৌৰাই এনকাউণ্টাৰ কৰিছে তেনেকুৱাকে কিন্তু লাভ জাহাদ কৰিবলৈ যদি আপোনালোকে সাহস কৰে হাজাৰটা ৰৌচালিৰ দৰে ঘটনাৰ কিন্তু সন্মুখীন হ'বলৈ আজু হৈ থাকক। অসমত যে যিসকল মিয়া মুল্লাবিলাকে যেতিয়া আমাৰ হিন্দু ভাই ভনীসকলৰ ওপৰত যে লাভ জাহাজ চলায় যি সাহস কৰিছে, যোৱাকালি এগৰাকী যুৱতীক ৰৌচালি নামৰ এজন পাকন্দই যেনেধৰণে হিন্দু ভাই ভনী ছোৱালীজনীৰ ওপৰত যিটো নিশংক হত্যাৰ প্ৰচেষ্টা ইতিমধ্যে GMCত মৃত্যুৰে যুঁজি আছে আৰু এই ভনীজনীক বচাবলৈ প্ৰাণ আহুতি দিয়া অসম ছাত্ৰ সন্থাৰ এগৰাকী সদস্য এখেতক নিশংকভাৱে হত্যা কৰা পৰিলক্ষিত হৈছে। মই আহ্বান জনাব বিচাৰিছো মুছলমান যিসকল মিয়া মুল্লা এইসকলক মই আহ্বান কৰিব বিচাৰিছো যে বৰ্তমান সনাতনী হিন্দু সমাজৰ চৰকাৰ চলি আছে, হিন্দুত্ববাদৰ চৰকাৰ চলি আছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ চলি আছে। কিন্তু আমাৰ হিন্দু ভাই ভনীৰ ওপৰত যেতিয়া মুছলমানে যেতিয়া মিয়া মুল্লাসকলে যেতিয়া লাভ জাহাদ কৰি গোটেই জীৱন ধ্বংস কৰে যি ব্লুপ্ৰিণ্ট কৰিব বিচাৰিব তেতিয়াই কিন্তু আজিৰ তাৰিখৰ নিচিনা অসম পুলিচে ৰৌচালিক যেনেকৈ দৌৰাই এনকাউণ্টাৰ কৰিছে তেনেকুৱাকে কিন্তু লাভ জাহাদ কৰিবলৈ যদি আপোনালোকে সাহস কৰে হাজাৰটা ৰৌচালিৰ দৰে ঘটনাৰ কিন্তু সন্মুখীন হ'বলৈ আজু হৈ থাকক। ইয়াত সনাতনী হিন্দু সমাজৰ চৰকাৰ চলি আছে। মিয়া মুল্লাসকলে জানি লওক, যিসকলে অপৈত্য বাংলাদেশী মূলৰ মিয়া মুল্লাসকলক লৈ চৰকাৰ গঠন কৰা যি সপোন ব্লুপ্ৰিণ্ট ৰচিব বিচাৰিছে তেওঁলোকৰ এই মিয়া মুল্লা সমাজবিলাকক আপোনালোকে জনাই দিয়ক যে অসমত জীয়াই থকালৈকে ইয়াত সনাতনী হিন্দু সমাজৰ ভাই ভনী ছোৱালী হিন্দু ছোৱালীসকলক যদি আপোনালোকে বেয়া চকুৰে যদি চায় তাৰ পৰিণাম কিন্তু ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু থাকক। আপোনালোকক বাৰে বাৰে কৈছো আমাৰ হিন্দু ধৰ্মৰ ওপৰত আপোনালোকে চকু নিদিব, আমাৰ সংস্কৃতিৰ ওপৰত আঘাত হনাৰ চকু নিদিব। আপোনালোক আমাৰ সভ্যতা সমাজখনক ধ্বংস কৰা ব্লুপ্ৰিণ্ট নকৰিব। আপোনালোক যে বাৰে বাৰে উকিয়াই দিছো মিয়া মুল্লা মিয়া মুছলমানসকলক বাৰে বাৰে জনাই দিছো আপোনালোকক যে আমাৰ হিন্দু ছোৱালীৰ ওপৰত আপোনালোকে বেয়া চকু নাৰাখিব আৰু হিন্দু ছোৱালীক আপোনালোকে লাভ জাহাদ কৰিবলৈ চেষ্টা নকৰিব। আপোনালোকে নিজ ধৰ্মৰ ছোৱালীক ভাল পাওক, নিজ ধৰ্মৰ ছোৱালীক বিয়া পাতক, নিজ ধৰ্মৰ ছোৱালীক আপোনালোকে যি কৰে কৰক, কিন্তু আমাৰ হিন্দু ছোৱালীৰ ওপৰত কিন্তু আপোনালোকে এনেধৰণে বেয়া চকুৰে চাবলৈ ইয়াত অসমত জীয়াই থকালৈকে সাহস নকৰিব আৰু বিজেপি চৰকাৰ থকালৈকে কিন্তু সাহস নকৰিব। আজি ৰৌচালি নামৰ সেই পাখণ্ড দুৰ্ধৰ্ষ এইজনে আমাৰ হিন্দু ভাই এজনীক আজি GMCৰ এতিয়া সংকটজনক অৱস্থাত ট্ৰিটমেণ্ট কৰি থাকিব, মৃত্যুৰে যুঁজি জীয়াই থাকিবলগীয়া হৈছে আজি। তাৰ কাৰণ কি? এগৰাকী হিন্দু ছোৱালীক এই পাখণ্ড মিয়াটোৱে কি কৰিব বিচাৰিছে যে বিয়াৰ প্ৰস্তাৱ দিছে, বিয়াৰ প্ৰলোভন দিছে, লাভ জাহাদ কৰিব বিচাৰিছে। ইয়াতকৈ আৰু কি নিশংক থাকিব পাৰে যে তোমালোক আজি মিয়া সমাজে মিয়া ছোৱালী ভাল পাওক, মিয়া ছোৱালী ভাল পাওক, আপোনালোকে নিজৰ ধৰ্মৰ ছোৱালী ভাল পাওক। ইয়াৰ হিন্দুত্ববাদী হিন্দু মানুহৰ ওপৰত আপোনালোকে ইয়াত ব্লুপ্ৰিণ্ট কৰি নিশংকভাৱে আমাৰ ধৰ্ম সংস্কৃতিৰ ওপৰত আঘাত হনা কাম কৰিব আমি কিন্তু সহ্য নকৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সনাতনী হিন্দু বিজেপি চৰকাৰে কিন্তু এইটো কেতিয়াও সমৰ্থন নকৰিব। আমি অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো। এই ৰৌচালি নামৰ এই মিয়াটোক আজি দৌৰাই যে এনকাউণ্টাৰ কৰিছে আৰু তাক সহযোগ কৰা আৰু এজন আছে, তাকো একদম য'তে লুকাই নাথাকক তাক ওলাই আনি এনকাউণ্টাৰ কৰিবলৈ আমি অনুৰোধ জনাইছো।